हेलो फ्रेंड्स नमस्कार সকলোকে আপোনালোক সকলোকে পুনৰ এটা মোৰ নতুন ভিডিঅলৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু সদায় ভালে কুশলে থাকক তাৰে কামনা কৰিছো আজি আমি এইটো ভিডিঅত কথা পাতিম আসাম পুলিচৰ লগতে আমাৰ অসমৰ বিভিন্ন বিভাগৰ এপইন্টমেন্টৰ বিষয়ে আপোনালোকৰ বহুতেই জানিব বিচাৰি আছে হয়নে আমাৰ ৰিজাল্ট ইতিমধ্যে মুকলি হৈ গল হয়নে ৰিজাল্টটো দিলে তো আমাৰ এপইন্টমেন্ট কেতিয়া হ'ব আপোনালোকৰ বহুতেই জানিব বিচাৰি আছে আৰু ইয়াৰ লগতে এইটো ভিডিঅত আলোচনা কৰিম আমাৰ আসাম পুলিচৰ এবিউবি লগতে কমান্ডো আৰু ফৰেষ্ট ডিপাৰ্টমেন্টৰ নতুন ভ্যাকেন্সিৰ ওপৰত আৰু ইন্টাৰভিউ কেতিয়া হ'ব আপোনালোকৰ বহুতেই কমেন্ট কৰি আছিল তো আমি তাৰ ওপৰত আমি সম্পূৰ্ণকৈ আলোচনা কৰিম আৰু যদি আপুনি ফাৰ্স্ট টাইম আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেতিয়াই মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' দিওঁ আপোনালোকে অতি সোনকালে চাব পাৰিব তো আপোনালোকে গম পাইছে ইতিমধ্যে আমাৰ সিএম মহোদয়ে ভিডিঅ' যোগে আমাক জনাইছে যে আপোনালোক সকলোকে যিসকলে আমাৰ ফাইনেলিষ্ট হৈছে হয়নে বা যিসকলে চাকৰি পাবলৈ সক্ষম হৈছে তেওঁলোকৰ কাৰণে এপইন্টমেন্টৰ ডেট ফিক্স কৰা নাই বাৰু তথাপিতো আপোনালোকৰ নৱেম্বৰৰ মানে সেকেন্ড উইক মানলৈ আপোনালোকৰ ৰিজাল্ট মানে আপোনালোকৰ এপইন্টমেন্ট দিয়া কথাটো কৈছে মানে যিহেতু আপোনালোকৰ এই কিদিন আপোনালোকে গম পাইছে হয়নে আমাৰ মৰমৰ জুবিনদাৰ কাৰণে গুটেখিনি কাম স্থগিত কৰা হৈছিল বুলি আমাৰ সিএম মহোদয়ে নিজে প্ৰকাশ কৰিছে গতিকে আপোনালোক সকলোৰে কাৰণে ভাল খবৰ যে নৱেম্বৰ আপোনালোকৰ সেকেন্ড উইক মানলৈ আপোনালোকৰ এপইন্টমেন্ট আপোনালোকে নিযুক্তি পত্ৰ আপোনালোকে লাভ কৰিব পাৰিব আৰু আপোনালোকৰ বহুতেই কমেন্ট কৰি আছিল আমাৰ ফৰেষ্ট ডিপাৰ্টমেন্ট কমান্ডো আৰু এবিউবি কেতিয়া আহিব আৰু যদিও হয় আহে কেতিয়া আমাৰ ইন্টাৰভিউ হ'ব হেতু ওপৰত বাৰু এতিয়া কনফিউজন সবৰে লাগি আছে যেহেতু আমাৰ সিএম মহোদয়ে কৈছে ভিডিঅ' যোগে কৈছে যে মিটিঙে মাটাঙে কৈ আছে আমাৰ সিএম মহোদয়ে যে নৱেম্বৰ লাষ্টত আকৌ আমাৰ পুলিচৰ নতুন ভ্যাকেন্সি উলিয়াই দিম বুলি গতিকে আমি আশাবাদী যে পুলিচৰ নতুন ভ্যাকেন্সি আহিব আহাটোতো আহিবই 100% আৰু আমাৰ কমান্ডো উলিয়াই দিম বুলি কৈছে মানে কমান্ডো ভ্যাকেন্সি আহিব আৰু ফৰেষ্ট ডিপাৰ্টমেন্টৰো আহিব গতিকে ফৰেষ্ট ডিপাৰ্টমেন্ট কমান্ডো আৰু আমাৰ এবিউবি টোটাল আমি খুব এই তিনটা বিভাগত মানে কমেও মানে আকৌ 5000 6000 মান ভ্যাকেন্সি অহা চান্স আছে কিয়নো আপোনালোকক এটা কথা কৈছো যেহেতু 5টা বেটেলিয়ন গঠন কৰা কথা আছিল যেহেতু আকৌ আমি বেটেলিয়ন গঠন কৰিব হলেতো আমাৰ ভ্যাকেন্সিটো ওলাই আহিব হয়নে বা ভ্যাকেন্সিটো মুকলি কৰিব লাগিব আৰু ইয়াৰ লগতে আমাৰ আকৌ এবিউবিৰ হাজাৰ হাজাৰ ভ্যাকেন্সি উলিয়াই দিম বুলি কৈছে যেহেতু গতিকে আৰু ফৰেষ্ট ডিপাৰ্টমেন্টত আপোনালোকে গম পাইছে আগতে আপোনালোকে ভিডিঅ'ত দেখিছে জাগে যে ফৰেষ্ট ডিপাৰ্টমেন্টৰ বহুতো পদ খালি আছে বুলি আৰু আমি আশাবাদী যে ফৰেষ্ট ডিপাৰ্টমেন্টটো অলপ বেছিকৈ আহিব হয়নে যেহেতু আপোনালোকে গম পাইছে কিছুমানে আমাৰ ফৰেষ্টত মানে জয়নিং নকৰিলে আৰু কিছুমানে যেহেতু এই আসাম পুলিচে হওক বা এবিউবিয়ে হওক বা ফৰেষ্ট ডিপাৰ্টমেন্টে হওক 2023-22 ৰ পৰা এতিয়ালৈকে গোটেইখিনি যেটো ৰিক্ৰুটমেন্ট আছিল ইটো যেহেতু 2023 চনৰ হয় গতিকে 2023 চনৰ পৰা 25 চনলৈকে মানে খালি হোৱা পদৰ সংখ্যা যেহেতু বাঢ়িব পাৰে হয়নে বা কিছুমানে প্ৰমোশন হৈছে কিছুমানে ৰিটায়াৰমেন্ট হৈছে বা কিছুমানে চাকৰিটো এৰি দিব পাৰে হয়নে তেনেকুৱা কথা গতিকে মানে এই তিনটা বিভাগত মানে 4000 5000 অধিক মানে পদ মানে মুকলি হোৱা বহুতেই চান্স আছে গতিকে ইয়াৰ লগতে আৰু এবাৰ কৈছো আপোনালোকক এপইন্টমেন্টৰ কথা যেহেতু আপোনালোকে জানিব বিচাৰি আছিল আপোনালোকৰ এপইন্টমেন্ট আপোনালোকৰ নৱেম্বৰ সেকেন্ড উইক মানলৈ অৰ্থাৎ মানে মাজতে আৰু আপোনালোকৰ এপইন্টমেন্ট দিব মানে 15-20 তেনেকুৱা মানতে দিব বা হয়তো যদিও আকৌ কিবা যদি প্ৰবলেম নহয় আপোনালোকৰ অতি শীঘ্ৰে আপোনালোকৰ এপইন্টমেন্টটো লাভ কৰিব পাৰিব আপোনালোকে বাকি ইমান চিন্তিত নহব আপোনালোকেটো চাকৰি পালে কষ্ট কৰাৰ পিছত ইমানখিনি আগবাঢ়িব পাৰিছে হয়নে আৰু অলপ ধৈৰ্য ধৰক আপোনালোকে এপইন্টমেন্ট পাই যাব আৰু নতুনকৈ ভ্যাকেন্সি কথা যিসকলে খুধিছিলে মই কলো আপোনালোকৰ কমান্ডো আহিব বুলি কৈছে সিএম মহোদয়ে মোৰ কথা নহয় সিএম মহোদয়ে কৈছে নিজে এবিউবিও আহিব আৰু ফৰেষ্ট ডিপাৰ্টমেন্টটো আহিব আৰু কেতিয়া ইন্টাৰভিউ হ'ব তাৰ ওপৰত আমি অলপ আলোচনা কৰিম চমুকৈ যেটো এতিয়া যে 25 এতিয়া শেষ হ'ব নৱেম্বৰ মানে ডিসেম্বৰ যদি নৱেম্বৰত মানে নৱেম্বৰ লাষ্টলৈকে যদি আমাৰ নতুনকৈ ভ্যাকেন্সি মুকলি কৰি দিয়ে দেন আপোনালোকৰ মানে ইলেকশনৰ যদি আগত নহয় পিছত মানে 26 ৰ লাষ্টলৈকেহে আপোনালোকৰ ইন্টাৰভিউটো হ'ব পাৰে হেতু মানে আপোনালোকো ভাবিছক যে ইলেকশনৰ আগত যদি নহয় ইন্টাৰভিউটো মানে ফিজিক্যালটো কথা কৈছো ফিজিক্যালটো আপোনালোকৰ মানে 26 ৰ লাষ্টলৈকে মানে হ'ব যেটো 6 মাহ এবছৰমান লাগিবগে মানে কিয়নো ইমানখিনি 2023 চনৰ এটো ৰিকুৱাৰমেন্টটো যেটো এতিয়ালৈকে সময় ললে হয়নে গতিকে এটা ইন্টাৰভিউ পাতিবলে ভাল কিন্তু গুটেখিনি প্ৰসেস কৰিবলৈ হলে বহুত টাইম লাগে আৰু যদি নৱেম্বৰত আমাৰ কিবা ভ্যাকেন্সি মুকলি কৰি দিয়ে এডভাৰটাইজমেন্ট হয়নে তো তেতিয়াতো আমাৰ ডিসেম্বৰৰ পৰা ধৰিলক ডিসেম্বৰৰ পৰা আমাৰ এপ্লাই ষ্টাৰ্ট হ'ব আকৌ আমাৰ ফিজিক্যাললৈতো 2-3 মাহ মান দিবই গতিকে তেনেকৈ ভাবি চাওকচোন যদি হয় ইলেকশনৰ আগত মানে কমপ্লিটলি যদি নহয় আমাৰ মানে 26 ৰ লাষ্টলৈকে হ'ব পাৰে গতিকে এইখিনি কলো যদি কৰবাত ভুল হৈছে ক্ষমা কৰি দিব বাকি সকলোকে পুনৰ এবাৰ লগ পোৱাৰ আশা ৰাখিলে ধন্যবাদ জয় অসম।